ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথমতে গোলাকাৰ লেন্স কাক বোলে আৰু ই কেই প্ৰকাৰৰ সেই বিষয়ে পঢ়িম। লেন্স হৈছে দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ, যাৰ এখন বা দুইখন পৃষ্ঠই গোলাকাৰ। আৰু ইয়াৰ অৰ্থ এয়ে যে লেন্সৰ কমেও এখন পৃষ্ঠ গোলাকাৰ হ'বই লাগিব। ইয়াত মই তোমালোকক কেইখনমান গোলাকাৰ লেন্স দেখুৱাইছোঁ। তাৰেই প্ৰথম দুখন লেন্সত একোখনকৈ পৃষ্ঠ গোলাকাৰ আৰু আনখন পৃষ্ঠ সমতলীয় বা সমান। আৰু আন তিনিখন লেন্সৰ প্ৰত্যেকখনৰে দুয়োখন পৃষ্ঠই গোলাকাৰ হয়। আমি এই পাঠটিত কেৱল তৃতীয় আৰু চতুৰ্থ প্ৰকাৰৰ লেন্স দুখনৰ বিষয়েহে অধ্যয়ন কৰিম। যিবোৰ লেন্সৰ দুয়োখন পৃষ্ঠই বাহিৰলৈ উফন্দি থকাকৈ গোলাকাৰ, তেনে লেন্সক দ্বি-উত্তল লেন্স বোলে আৰু সাধাৰণ ভাষাত কেৱল ইয়াক উত্তল লেন্স বুলিও কোৱা হয়। এই লেন্সবোৰত সাধাৰণতে দাঁতিৰ অংশতকৈ মাজভাগ বেছি শকত হয়। উত্তল লেন্সবোৰে অসীমৰ পৰা অহা সূৰ্যৰ পোহৰৰ ৰশ্মিক প্ৰতিসৰণৰ পাছত এটা নিৰ্দিষ্ট বিন্দুত একগোট কৰিব পাৰে, অৰ্থাৎ অভিসাৰিত কৰে। সেয়েহে এই লেন্সবোৰক অভিসাৰী লেন্স বুলিও জনা যায়। আনহাতে যিবোৰ লেন্সৰ দুয়োখন গোলাকাৰ পৃষ্ঠই ভিতৰলৈ সুমোৱা, তেনে লেন্সক দ্বি-অৱতল লেন্স বোলে বা সাধাৰণ ভাষাত অৱতল লেন্স বুলিও কোৱা হয়। অৱতল লেন্সে অসীমৰ পৰা অহা সূৰ্যৰ পোহৰৰ ৰশ্মিক প্ৰতিসৰণৰ পাছত অপসাৰিত কৰে, অৰ্থাৎ প্ৰতিসৰিত ৰশ্মিবোৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে। সেয়েহে অৱতল লেন্সক অপসাৰী লেন্স বুলিও কোৱা হয়। এইবাৰ চাওঁ আহা গোলাকাৰ লেন্সৰ লগত জড়িত কেইটামান সংজ্ঞাৰ বিষয়ে। প্ৰথমতে চাওঁ আহা গোলাকাৰ লেন্সৰ ভাঁজকেন্দ্ৰ মানে কি? গোলাকাৰ লেন্সৰ যিহেতু দুখন গোলাকাৰ পৃষ্ঠ থাকে আৰু এই প্ৰতিখন পৃষ্ঠই গোলক এটাৰ অংশ হয় আৰু সেই গোলকৰ কেন্দ্ৰবিন্দুকেই লেন্সখনৰ ভাঁজকেন্দ্ৰ বোলে আৰু ইয়াক চি আখৰেৰে সূচোৱা হয়। যিহেতু লেন্স এখনত দুখন গোলাকাৰ পৃষ্ঠ থাকে, গতিকে লেন্স এখনত দুটা ভাঁজকেন্দ্ৰ থাকিব আৰু ইয়াক C1 আৰু C2 চিহ্নৰে সূচোৱা হয়। এইবাৰ তোমালোকে ভাঁজকেন্দ্ৰৰ সংজ্ঞাটো লিখি লোৱা। দ্বি-উত্তলেই হওক বা দ্বি-অৱতলেই হওক, লেন্সৰ দুখন গোলাকাৰ পৃষ্ঠ থাকে। ইয়াৰ প্ৰতিখন পৃষ্ঠই গোলক এটাৰ অংশ। এই গোলকৰ কেন্দ্ৰকে লেন্সৰ ভাঁজকেন্দ্ৰ বোলে আৰু ভাঁজকেন্দ্ৰক ইংৰাজী চি আখৰেৰে সূচোৱা হয়। এতিয়া লেন্স এখনৰ ভাঁজকেন্দ্ৰ দুটাৰ মাজেদি মই যদি এডাল সৰল ৰেখা কল্পনা কৰোঁ বা অংকন কৰোঁ, তেন্তে সেই সৰল ৰেখাডালকেই লেন্সখনৰ মুখ্য অক্ষ বোলে। তোমালোকে মুখ্য অক্ষৰ সংজ্ঞাটো লিখি লোৱা। লেন্স এখনৰ ভাঁজকেন্দ্ৰ দুটাৰ মাজেদি যোৱা কাল্পনিক সৰল ৰেখাডালক লেন্সৰ মুখ্য অক্ষ বোলে। এইবাৰ চাওঁ আহা আলোক কেন্দ্ৰ কাক বোলে? লেন্স এখনৰ মধ্যবিন্দুটোক লেন্সখনৰ আলোক কেন্দ্ৰ বোলা হয়। ইয়াত O বিন্দুটোৱে আলোক কেন্দ্ৰক সূচাইছে। তোমালোকে সংজ্ঞাটো লিখি লোৱা। লেন্সৰ এই আলোক কেন্দ্ৰৰ মাজেৰে যোৱা পোহৰৰ ৰশ্মিৰ কেতিয়াও বিচ্যুতি নঘটে, অৰ্থাৎ ৰশ্মিডাল সৰল ৰৈখিক দিশতেই গতি কৰে বা প্ৰতিসৰণৰ পাছত ই বেঁকা হৈ নাযায়। ভাঁজকেন্দ্ৰ আৰু আলোক কেন্দ্ৰৰ মাজৰ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে। এখন গোলাকাৰ লেন্সৰ দুডাল ভাঁজ ব্যাসাৰ্ধ থাকে। ইয়াত R1 আৰু R2ৰে ভাঁজ ব্যাসাৰ্ধ দুডালক সূচাইছে। এতিয়া যদি লেন্স দুখন আমি সন্মুখৰ ফালৰ পৰা চাওঁ, তেন্তে দেখিবলৈ এনেদৰে গোলাকাৰ হ'ব আৰু এই গোলাকাৰ ঘেৰটোৰ কাৰ্যকৰী ব্যাসকে লেন্সখনৰ গবাক্ষ ছিদ্ৰ বোলে। ইয়াত MN ব্যাসডালে গবাক্ষ ছিদ্ৰ সূচাইছে। এতিয়া যদি আমি আগৰ দৰেই ছাইডৰ ফালৰ পৰা চাওঁ, তেন্তে ইয়াতো MN ব্যাসডালেই হ'ব লেন্সখনৰ গবাক্ষ বা ছিদ্ৰ। যিবোৰ লেন্সৰ গবাক্ষ ভাঁজ ব্যাসাৰ্ধতকৈ যথেষ্ট সৰু, তেনে লেন্সক সৰু গবাক্ষৰ ক্ষীণ লেন্স বোলে। আমি এই পাঠটোত কেৱল এনেধৰণৰ সৰু গবাক্ষৰ ক্ষীণ লেন্সৰ বিষয়েহে অধ্যয়ন কৰিম। এইবাৰ চাওঁ আহা লেন্সৰ মুখ্য ফ'কাছ মানে কি? উত্তল আৰু অৱতল দুয়োখন লেন্সৰ বাবেই মুখ্য ফ'কাছৰ সংজ্ঞাটো কিছু পৃথক হয়। আমি প্ৰথমতে উত্তল লেন্সৰ বাবে মুখ্য ফ'কাছ কিনো হয় চাওঁ আহা।
মই তোমালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে উত্তল লেন্সৰ ক্ষেত্ৰত অসীমৰ পৰা অহা সূৰ্যৰ পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলিত হৈ মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুত আহি থূপ খায়হি, অৰ্থাৎ অভিসাৰী হয়। এই বিন্দুটোৱে হৈছে লেন্সখনৰ মুখ্য ফ'কাছ। তোমালোকে সংজ্ঞাটো লিখি লোৱা। উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিয়ে লেন্সত প্ৰতিফলিত হৈ মুখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয়। সেই বিন্দুটোকেই লেন্সখনৰ মুখ্য ফ'কাছ বোলে। মুখ্য ফ'কাছক কেপিটেল F আখৰেৰে সূচোৱা হয়। তোমালোকে এই চিত্ৰটো অংকন কৰি ল'বা। এইবাৰ অৱতল লেন্সৰ মুখ্য ফ'কাছ মানে কিনো চাওঁ আহা। অৱতল লেন্সৰ ক্ষেত্ৰত অসীমৰ পৰা অহা সমান্তৰাল ৰশ্মিবোৰ লেন্সত প্ৰতিফলিত হৈ বেঁকাকৈ বাহিৰলৈ ওলাই যায়, অৰ্থাৎ অপসাৰিত হয়। আৰু এই প্ৰতিফলিত হৈ ওলাই যোৱা ৰশ্মিবোৰ দেখাত এনেকুৱা লাগে যেন ইহঁত মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলাই গৈছে। এই নিৰ্দিষ্ট বিন্দুটোকেই অৱতল লেন্সখনৰ মুখ্য ফ'কাছ বোলে আৰু ইয়াক কেপিটেল F আখৰেৰে সূচোৱা হয়। তোমালোকে অৱতল লেন্সৰ মুখ্য ফ'কাছৰ সংজ্ঞাটো লিখি লোৱা। অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিয়ে লেন্সত প্ৰতিফলিত হৈ মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে, অৰ্থাৎ অপসাৰী হোৱা যেন লাগে। মুখ্য অক্ষত থকা এই বিন্দুটোকেই অৱতল লেন্সখনৰ মুখ্য ফ'কাছ বোলে। তোমালোকে এই চিত্ৰটো লগতে অংকন কৰি ল'বা। এইবাৰ চাওঁ আহা লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কি। উত্তল লেন্সেই হওক বা অৱতল লেন্সেই হওক, লেন্সখনৰ আলোক কেন্দ্ৰৰ পৰা মুখ্য ফ'কাছৰ মাজৰ দূৰত্বকেই ফ'কাছ দৈৰ্ঘ্য বোলা হয় আৰু ইয়াক ইংৰাজী স্মল f আখৰেৰে সূচোৱা হয়। এতিয়া তোমালোকে লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ সংজ্ঞাটো লিখি লোৱা। লেন্সৰ আলোক কেন্দ্ৰৰ পৰা মুখ্য ফ'কাছৰ মাজৰ দূৰত্বক ফ'কাছ দৈৰ্ঘ্য বোলা হয়। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আজি আমি গোলাকাৰ লেন্স কি আৰু গোলাকাৰ লেন্সৰ লগত জড়িত বিভিন্ন সংজ্ঞাৰ বিষয়ে পঢ়িলোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকক গোলাকাৰ লেন্সত কিদৰে প্ৰতিবিম্ব গঠন হয় আৰু তাৰ ৰশ্মি চিত্ৰ অংকনৰ বিষয়ে পঢ়াম। তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।